এয়া মই আজি বনাম লইট্টা মাছৰ চুটকি লইট্টা মাছৰ চাটনি বনাম আজি। এটা পিয়াজ লৈছোঁ, এটা নেহৰু লৈছোঁ আৰু ইয়াতে মই 8-10টা জলকীয়া লৈছোঁ আৰু দুটা লইট্টা মাছ লৈছোঁ। আগতে লইট্টা মাছখিনি ভালকৈ কাটি চাফা কৰি ধুই ল'ম আৰু নেহৰুখিনি চেলাই পিয়াজখিনি কুটি ল'ম, নেহৰুখিনি চেলাই ল'ম। এয়া দেখিছে মই ইয়াতে পিয়াজটো এনেকৈ কাটি লৈছোঁ। এটা জলকীয়া কেইটামান এনেকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ আৰু নেহৰুটো মই ইয়াতে চেলাই লৈছোঁ। চুটকিখিনি মই কুটি লৈছোঁ, কুটি লৈ ইয়াতে মই ধুই পানীত তিয়াই থৈ দিছোঁ। কুটি ৰেডি কৰি লৈছোঁ। মই এতিয়া এইখিনি তেলত ভাজি ল'ম। দেখিছে তেল গৰম হৈ গৈছে। মই আগতে পিঁয়াজখিনি ভাজি ল'ম। দেখিছে ভাজা হৈছে। মই এতিয়া নামাই নেহৰুখিনি ভাজি মই এতিয়া অকণমান নেহৰুখিনি ভাজা হ'লে মই নেহৰুখিনি ভাজি মই নামাই ল'ম। পাছত মই জলকীয়াখিনি এটা মই চুটকিখিনি দি দিছোঁ। দেখিছে এইটো শুকানকৈ ভাজি লৈছোঁ। এতিয়া মই অকণমান নিমখ দি দিছোঁ। ষ্টিমটো মই কমোৱাই আছে, মই এতিয়া অকণমান বঢ়াই দিম। পাতাত যদি পিচি খাব পাৰে তেনেহ'লে বহুত সোৱাদ লাগে আৰু, কিন্তু মোৰ সময় নাই কাৰণ মই বাবুটোক অকলে থৈ দিছোঁ বহাই। সেইকাৰণে মই মিক্সিতে পিচ কৰিম। আপোনালোকে পাৰিলে পাতত পিচি খাব, আপোনালোকৰ যদি সুবিধা মিলে। আপোনালোকৰ সুবিধা হ'লে আপোনালোকে পটাতে পিচি খাব। মই এনেকৈ গোটেইখিনি ভাজি একেলগে মই গ্ৰাইণ্ডাৰত লৈ লৈছোঁ, মিক্সাৰত লৈ লৈছোঁ। মই এইখিনি গোটেইখিনি একেলগে এতিয়া বটি ল'ম। এয়া মই চুটকি চাটনিটো বনাই মই ইয়াতে ৰেডি কৰি এনেকৈ বাতিত ওলাই লৈছোঁ। আপোনালোকক প্ৰথমৰ পৰা শেষলৈ দেখালোঁ মই কেনেকৈ বনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চুটকি ৰেচিপিটো চাই ভাল পাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপোনালোকে সকলোৱে বনাই খাই ট্ৰাই কৰি চাব।